হাতে আমি ইমান দূৰ নাযাওঁৱে চ' আমি ডনবস্ক ইউনিভাৰ্চিটিখন ওপৰৰ পৰা ভিউ দেখাব লাগে আমি Welcome to my new YouTube channel Sonji. আমি আজি হাতী চাব গৈ আছোঁ হাতী চাই থাকক নতুন জিলা চলো আমি LNIP ৰোড পাই গ'লো LNIP ৰোড এতিয়া আমি পাম আমি আপোনাৰ অলপমান আগত আছে আপোনাৰ স্প্ৰিং ভেলী ৰিজৰ্ট আপোনাৰ আৰু আগত আছে অনুমান আপোনাৰ বহুত ধৰণৰ বিল্ডিং আৰু আপোনাৰ আগত আছে আৰু ডেকাচাং ৰিজৰ্ট আৰু তাৰ আগত আছে ব্ৰহ্মপুত্ৰ ৰিজৰ্ট মৰমে আবৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আবৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ এইটো আপোনাৰ কালী মন্দিৰ শ্ৰী শ্ৰী কালী পূজা হৈ আছে নতুন হৈ আছে এটা হ'ব নেক্সট বছৰ ধুনীয়া হ'ব ডাঙৰ হ'ব আপোনালোকে আহিব পাৰে কালী পূজাত মই আগতীয়াকৈ দেখাই দিম বাৰু কেনেকৈ ডেকোৰেশ্যন কৰিছে এতিয়া আপোনালোকে চাওক টি গাৰ্ডেন চাওক ধুনীয়া ধুনীয়া প্লেচ আছে ইফালে বহুত আপোনাৰ বাবে আৰু বহুত মনোৰঞ্জনৰ বস্তু আছে স্প্ৰিং ভেলী ৰিজৰ্ট আপোনাৰ কাৰণে বহুত ডাঙৰ আপোনালোকে আগতে চাগে নিউজত শুনিছে বা ৰেডিঅ'ত শুনি থাকে চাই থাকক আপোনাৰ চেনেল সঞ্জীৱ ব্লগছ আপোনালোকে চাই আছে এটা গাড়ী আছিল মালগিলা খোজকাঢ়ি আহিছিল চ' মালগিলা উঠিল গাড়ী চ' মালটো চাম বুলি ভাবিছিলোঁ কিন্তু গাড়ীত উঠাৰ বাবে আমি দেখা নাপালোঁ চ' বহুত বেয়া কথা হৈছে এইটো আপোনাৰ মোৰ লগত যাতে আপোনাৰ লগৰ কাৰণে আপোনাৰ লগত নহয় চ' আপোনালোকে চাই আছে আপোনালোকে ওপৰত আছে ডাঙৰ বিল্ডিং আৰু আছে লেফ্ট চাইডত আছে আপোনাৰ মৰমৰ ধুনীয়া ৰিজৰ্ট স্প্ৰিং ভেলী এইটোৱে হ'ল স্প্ৰিং ভেলীৰ মেইন গেট আৰু আপোনালোকে আগত আছে আপোনাৰ ডেকাচাং আপোনালোকে ডেকাচাঙত আপোনালোকে জুমিন গাড়ী প্ৰায় আহি থাকে ডেকাচাঙত দেখিবলৈ পাই থাকে আপোনালোকে এইটো হ'ল আপোনাৰ ডাঙৰ বিল্ডিং আছে ৰাইট চাইডত আছে ব্ৰহ্মপুত্ৰ ৰিজৰ্টৰ ইফালে আছে এইটো হ'ল আপোনাৰ খিলমাটা যি দেখাবলৈ পাই আছে আছে আপোনালোকে ইউনিভাৰ্চিটি আছে আজি বাৰু নুসুমাও ডনবস্ক ইউনিভাৰ্চিটিৰ মোৰ যোৱা ভিডিঅ'ত মানে যোৱাকালি আমি দেখাই গৈছোঁ ডনবস্ক ইউনিভাৰ্চিটি কেনেকুৱা ভিতৰৰ পৰা অলপমান বেছিকৈ দেখাব নোৱাৰিলোঁ ইফালে আছে আপোনাৰ আৰিয়ান ফুড আছে আপোনালোকে এইটো হ'ল আপোনাৰ মৌচিং আছে মৌচিংটো তুলি দিয়া
মহসিংটো আপোনাৰ আছে বহুত পুৰণা, যিহেতু মোৰ জন্ম হোৱা নাছিলোঁ চাগে। তাৰ আগত মানে ইয়াৰ নাম হৈছে ডেকা চাং। আগত আছে ব্ৰহ্মপুত্ৰ ৰিজৰ্ট 10 মিটাৰ্ছ হেড। এটা হাতেৰে চলাই আছোঁ, অলপমান দিক্কত হৈছে, মানে অলপমান প্ৰব্লেম, মানে কি কয় আপোনাৰ অসমীয়াত কি কয়, অলপমান অসুবিধা হৈছে। চ' মানে আজিকালি হিন্দী ইংলিছ কৈ মানে অসমীয়াটো নলায় আৰু প্ৰায়। ব্ৰহ্মপুত্ৰ ৰাস্তাটো বহুত বেয়া, কিন্তু এতিয়া হাতেৰে ধৰিব লাগিব। ভিতৰত অলপমান লৰিব পাৰে, চ' আপোনালোকে অলপমান এডজাষ্ট কৰি ল'ব, মানে বেয়া নল'ব। পাই আছোঁ ইমান ডাঙৰ আপ, মই ফুল পিক আপ দিছোঁ, হ'লেও উঠিব পৰা নাই। উঠিব, কিন্তু যি হওক নহওক। মানুহ আছে কিন্তু, মানুহ এইবিলাক যাবা দিও। এইটো বট মাছ এটা আমাক যাবৰ কাৰণে বাধা কৰিছে, যিহেতু আমি ইউটিউবৰ কাৰণে দি আছোঁ, যিহেতু বাধা দিয়া মানুহ আহিছে। হাতে আমি ইমান দূৰ নাযাওঁৱে, চ' আমি ডনবস্ক ইউনিভাৰ্চিটিখন ওপৰৰ পৰা ভিউ দেখাব লাগে। আমি हुई ना तो से बात भी, नींदों में मेरी ख्वाब का जरा सा मीठा गोद दे, करूं मैं ये गुजारिश मोहब्बतों का मोल दे, नींदों में मेरी ख्वाब का जरा सा मीठा गोल दे, तू बढ़ जा तू मेरी, तू बढ़ जा तू मेरी, तू बढ़ जा तू मेरी इश्क दी चाशनी, ओ मिठी मिठी चाशनी, मैं ना मांगूंगा धूप धी। এইটো কলতা দা হয়, অলপমান আগত যিহেতু লগ পাইছিলোঁ, এইটো ধেমালি কৰিছোঁ। কলতা কৈ দি কিবা অলপমান কৈ দিয়ক হাতীবিলাকক বান্ধি থব, চুটলি বেছি মই কালি দৰকাৰ মই কিনি দিম, আৰু মই চুটলি বেছি কিনি দিম, হাতীবিলাক আপোনালোকে বান্ধি থৈ দিব, মানুহবিলাক অহা যোৱা দিগদাৰ হৈ থাকে। থেংক ইউ, নমস্কাৰ। আপোনালোকে চাই আছে আপোনাৰ এইটো ডনবস্ক ইউনিভাৰ্চিটি, যিহেতু ওপৰৰ পৰা ভিউজ। बातें हूँ मैं अच्छी अच्छी करता, हो देखो सुबह सुबह जो तुझे तो सारा दिन अच्छा है गुजरता, ये कैसी तेरी आरज़ू, ये कैसी तेरी ख्वाहिश है। बहुत ধুনীয়া, ভিতৰত গৈ যোৱাকালি আমি ভিডিঅ' কৰিছিলোঁ, আপোনালোকে দেখিবলৈ পাইছেনে নাই নাজানো, কিন্তু এইটো চাই লওক।